তোমাৰ হাতত কি লৈ আহিছিলা, তোমাৰ হাতত কি লৈ যাবা। সেইটো কাৰণে মানুহে তাও একেবাৰে কৰিব নালাগে। সঁচাকৈ মই ভাবি পাইছোঁ এতিয়া, যিহেতু মোৰ চিন্তাধাৰাত মই ভাবি পাইছোঁ যে মানুহক তাও কৰি একো লাভ নাই। হাই হেল্ল' নমস্কাৰ, সদ্যহতে সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। বহুদিন যিহেতু ভিডিঅ' মই দিয়াও নাছিলোঁ আৰু মাজতে থমকি ৰওঁ, ভিডিঅ' দিবলৈ মই কণ্টেণ্ট বিচাৰি নাপাওঁ। কি ভিডিঅ' দিম, কি ব্লগ বনাম, কি কৰিম তেনেকৈ ভাবি থাকোঁতেই যায়। কিন্তু বেলেগ মানুহবিলাকক দেখোঁ মানে ডেইলি ব্লগ দিয়ে, মই বিচাৰিয়ে নাপাওঁ কিনো ব্লগ দিম বুলি। তো মই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই বহুদিন এমাহ দুমাহমান ব্লগ দিয়াই নাছিলোঁ। তো এবাৰ পৰা মানে ৰেগুলাৰ দিম বুলি ভাবিছোঁ। যিমান পাৰোঁ ৰেগুলাৰ দিবলৈ চেষ্টাই কৰিম বাৰু। আপোনালোকে কেনেকুৱা আছে, ভালে আছেনে? আৰু যিহেতু বিহু পাইছেই, 1 এপ্ৰিল কালি হৈ গৈছে আৰু বিহু বুলি ক'লে সকলোৱে বলীয়া, ময়ো বলীয়া। আৰু সেইটো কাৰণে ঘৰলৈ যাবলৈ আমি সাজু হৈ আছোঁ। বস্তু কাপোৰ কানি এইবিলাক চব পেক কৰি ৰেডি কৰিয়ে থৈছোঁ। কিন্তু তথাপি মনটো উবল থুবল এটা লাগে, হয় নাই বাৰু? চাবচোন আপোনালোকে, ঘৰলৈ যাম বুলি কয় আজি 15-20 দিনৰ পৰা উবুল থুবুল লাগি আছে। যেতিয়ালৈকে নিজৰ অসমৰ, যেতিয়ালৈকে নিজৰ গাঁৱত ভৰি নপৰে, নিজৰ তিনিচুকীয়া জেগাডোখৰত ভৰি নপৰেগৈ, মানে যেতিয়া নিজৰ তিনিচুকীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বা অসমখনত ভৰি মানে আমি ট্ৰেইনখন সোমাই যাওঁ বা যিকোনো ভৰি পৰেগৈ, তেতিয়া এটা মানে যেতিয়া অসমখনত সোমাই তেতিয়া কেনেকুৱা ভাল লাগে যে নিজৰ জেগাত আহিলোঁ বুলি এটা সাহস আহে, হয় নাই বাৰু? যি কি নহওক বাৰু, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু ৰঙালী বিহুৰ মই শুভেচ্ছা আগতীয়াকৈ জনালোঁ আপোনালোকক। আৰু মোক মৰম চেনেহ আশীৰ্বাদ কৰিব বুলি মই আশা ৰাখোঁ। আমাৰ বেটাই এতিয়া টিউশ্যন মানে এনেই দি থৈছোঁ আৰু টিউশ্যনো কেতো এতিয়া নাৰ্চাৰীত পঢ়িছেহে, এনেই টাইমটো পাছ কৰিবলৈ পঠাই দিছোঁ। যিহেতু ঘৰত একেবাৰে লিখিবলৈ মন নকৰে, সেইটো কাৰণে অকণমান আমি য'ত আছোঁ ইয়াতে মানে কাষতেই টিউশ্যন দিওঁ। মই আপোনালোকক কৈছিলোঁ চাগে আগতে। তো সেয়াৰ পৰা আহিছে, এইকেইখন কপি চোক সেনেকৈ পেলাই থৈ গ'ল। মানে লগৰ কেইজনৰ লগত আকৌ খেলিবলৈ গৈছে, আকৌ খেলিব এতিয়া আৰু আধা ঘণ্টামান খেলিব, তাৰ পাছতহে মানে ভিতৰলৈ আহিব। আৰু এইয়া কিতাপ ফালি কি অৱস্থা কৰিলে। কিন্তু বেটাই ফলা নাই আকৌ দেই, এই তাই আৰু এজনী ছোৱালীহে, সৰু ছোৱালী, বেটাতকৈ সৰু, তাইহে ফালিলে গোটেই ABCD কিতাপখন। কি কৰিলে চাওক বাৰু, একদম অৱস্থা বেয়া। বাহিৰৰ ফালে অকণমান যাওঁ। আৰু অসমত যিহেতু এইকেইদিন খুব ডাৱৰীয়া হৈছে বুলি কৈছে মাহঁতে, মই ফোন কৰোঁতে ডাৱৰীয়া হৈ আছে বুলি কৈছে। ইয়াত বতৰ কিন্তু ভালেই আছে দেই, বেয়া নহয়, ইয়াত ডাৱৰীয়া নহয়। কিন্তু এতিয়া অকণমান গুমোৱা নিচিনা, ৰ'দো নাই, হেৰি নাই, তেনেকুৱা কৰিছে বাৰু। ইমান ভাগৰ লাগিলে ৰ'দটো যি ধুনীয়াকৈ ওলাইছে। একেবাৰে কাপোৰ কানিখিনি আনি পেলাই ইয়াতে থৈ দিলোঁ। আৰু যি কি নহওক, আৰু 2, 3, 4, 5 দিনমান আছে আৰু ঘৰ পাবলৈ। আশা কৰি আছে মাহঁতে, আমি আহিম বুলি কৈ। অসমতো মেখেলা চাদৰ খুব কম হৈছে। মানুহবিলাক একেবাৰে ভিৰ লাগি আছে। মোবাইলতে দেখিছোঁ আৰু ভিডিঅ'বিলাকত যে 400, 200, 300, 500 একদম মেখেলা চাদৰ গোটেই মানুহবিলাক, অসমীয়া মানুহবিলাক পূৰা মানে দোকানত ভিৰ লগাইছে, পূৰা মেখেলা চাদৰ কিনিছে মানুহবিলাকে। আৰু এইবাৰ সকলোকে জোৰ কাপোৰ দিব কিন্তু দেই, কাৰণ অকণমান সস্তাত পাইছেতো মানুহবিলাকে কাপোৰবিলাক, হয় নাই বাৰু? আমাৰ মাকো কৈছিলোঁ 2-এযোৰমান লৈ থ'বলৈ, মায়ে চাগে মোৰ লৈয়ে থৈছে চাগে, নহয় লৈয়ে থৈছে বাৰু, ফটো চটো দিয়ে পঠাইছিলে। যে কি নহওক, কাপোৰনো কিটো লৈয়ে থাকোঁ বাৰু। তথাপিও বহাগৰ বিহুত যিহেতু সস্তীয়া হওক দামী হওক যিয়েই নহওক, এযোৰ যদি নতুন কাপোৰ নলওঁ মনটো ভাল নালাগে দিয়কচোন, হয় নাই বাৰু? লাগিলে চাদৰ এখনেই হওক, ব্লাউজ এটাই হওক, যিয়ে নহওক, কিবা এটি নল'লে ভালেই নালাগে। আৰু মনটো, মানুহজনী বুঢ়ী হ'ব পাৰোঁ, মানে বয়স হ'ব পাৰে, কিন্তু মনটো তেনেই সৰু থুনুকা। বিহু বুলি ক'লেই নতুন কিবা এটা পালে মানে, আৰু মৰমত সস্তীয়াই হওক বা দামীয়ে হওক, যিকোনো হওক, যদি কোনোবাই গিফ্ট এটা দিয়ে, প্ৰেজেণ্ট এটা দিয়ে, খুব ভাল লাগে। সেইটো মৰম, আচলতে মৰম চেনেহৰ কথা। আগতেও আমি যেতিয়া সৰু থাকোঁ, এনেকুৱা লাগিছিলে আগতে মানে এবছৰ, যেতিয়া এই বছৰ বিহুটো আমি উপভোগ কৰি আছোঁ আৰু নেক্সট বছৰ যেতিয়া বিহু আহিবলৈ হ'ব, মানে ইমান দিন লাগেনে?
ইমান এবছৰ ইমান দিন লাগেনে তেনেকুৱা মানে ভাৱ অনুভৱ হয়। আকৌ বিহু কেতিয়া আহিব? এইবছৰ বিহুটোতো আমি উপভোগ কৰিয়ে আছোঁ, কিমান ভাল লাগে, নতুন কাপোৰ কানি লওঁগৈ, বজাৰলৈ যাওঁ, ৰঙা গুলপীয়া ফ্ৰক বা চুইদাৰে হওক যিকোনো কিবা লওঁ আমি, ইমান ভাল লাগে। কিন্তু আকৌ নেক্সট বছৰ বিহু আহিবলৈ ইমান দিন লাগে। কিন্তু এতিয়া এনেকুৱা হৈছে নহয়, এই বছৰ বিহু আহিলে আকৌ নেক্সট বছৰ, এই ভগৱান, একদম মানে যোৱা বছৰ বিহু কথা মনতে আছে। এই হৈছিলে যোৱা বছৰ গৈছিলোঁহে, এনেকুৱা এটা হয় মানে 365 দিন মানে ইমান পটককৈ যায়গৈ, ইমান পটককৈ যাওঁগৈ, মানে এমাহতকৈ কম যেন তেনেকুৱা লাগে। যি কি নহওক বাৰু, বিহু বুলি ক'লে সকলোৱে মানে ভাল পায়, হয় নাই বাৰু? আমি অসমীয়া, বিহুতে বলিয়া বুলি এনেই নকয় নহয়। তাকেই এতিয়া বিহুত এইবাৰ, যোৱা বছৰ বিহুত কিন্তু ফাংচনত তামাম বিহু নাছিলোঁ দেই। এইবাৰ যদি ভগৱানে ভালে ৰাখে, দেহা ঠিকেই থাকে, সকলোবিলাক ঠিকেই থাকে, কিন্তু তেতিয়া মানে নাচিম আৰু যি কি নহওক বেছি আশা কৰাও ভাল নহয় মোৰ মতে। আৰু আমাৰ তাত শাহু বুঢ়ীও গাটো ঠিক নাই, মোৰ নিজৰ মাও একেবাৰে অসুখ, ঠিক নহয়। তথাপিও মানে আশা কৰিছোঁ আৰু বিহুটো ভালকৈ উদযাপন, মানে ভালদৰে বিহুটো পাৰ কৰিম বুলি। যি কি নহওক, মানুহৰ জন্ম মৃত্যু বিবাহ ক'ত কেতিয়া কোনখিনি টাইমত হয় কোনেও নাজানে। জন্ম হ'লোঁ যেতিয়া মৃত্যু সকলোৰে হ'ব। সেই গতিকে মানুহে ভাবি থাকিব নালাগে, যেতিয়া মৃত্যু লিখা থাকিব মৃত্যু আহিবই, আৰু যেতিয়া জন্ম লিখা থাকিব তেতিয়া জন্ম হ'বই। সেই গতিকে ইমান ভাবি থাকিও লাভ নাই, সকলোৰে লগত মিলি পিটি থাকিব লাগে। তাকে মই এতিয়া এটাই চিনি পালোঁ, মানুহ কিমান দিন জীয়াই থাকিব? মানুহ খুব বেছি 50 দিন, খুব বেছি 50 বছৰ, 60 বছৰ, আজিকালিতো আগতে 90 বছৰ জীয়াই, 70 বছৰ, 80 বছৰ, আজিকালিতো 50-60 বছৰে জীয়াই, খুব কম। আমাৰ জীৱনটো আমি 30টা বছৰ এতিয়া পাৰ কৰিলোঁ, যিহেতু আৰু 20-25টা 30টা বছৰ আছে, সেই 30টা বছৰ যাতে ভালদৰে যায় সেইটোৱে কামনা কৰিব লাগে। আৰুনো কি, ইমানখিনিয়ে সকলোকে মই মানে এতিয়া অনুতপ্ত কৰিছোঁ। আজি 2 বছৰত মই ভাবি পাইছোঁ, মই সঁচা কথা, মানুহে কয় কিছুমানে, তাও কৰি লাভ নাই, অভিমান কৰি কৰি মানে মানুহক দেখাই লাভ নাই। তুমি কি লৈ আহিছা, তুমি যেনেকৈ আহিছা তুমি তেনেকৈয়ে যাবা। তোমাৰ হাতত কি লৈ আহিছিলা, তোমাৰ হাতত কি লৈ যাবা, সেইটো কাৰণে মানুহে তাও একেবাৰে কৰিব নালাগে। সঁচাকৈ মই ভাবি পাইছোঁ এতিয়া, যিহেতু মোৰ চিন্তাধাৰাত মই ভাবি পাইছোঁ যে মানুহক তাও কৰি একো লাভ নাই। আৰু যিটো তুমি এই পৃথিৱীত যিটো কৰি যাবা, তাৰ প্ৰতিফল তুমি পায়ে যাবা। হয়তো এইটো জন্মত নেপাব পাৰা, অহা জন্মতো পাব পাৰা, কিন্তু পাবা। এইটো জন্মতে পায় বুলিয়ে কয় মানুহে। সকলোকে মোৰ চেনেলটো চোৱাৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জনালোঁ। আৰু এনেকৈয়ে আগবঢ়াই নি থাকিব, আৰু লাইক এটামান কৰিব কোনোবাই যদি ভাল পায়, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ বাই বাই দেই।